আজি এই জিলমিল শাকৰ আঞ্জা এখন চাওঁ আহকচোন। ইয়াত দুটা বিশেষ বস্তু যোগ কৰি দিব, মানে এই বাইদেৱে বনাব। ভাবিলোঁ আপোনালোকলৈও আগবঢ়াওঁ এই আঞ্জাখননো কেনেকৈ বনাইছে। প্ৰথমতে এনেদৰে পানী গৰম হ'বৰ কাৰণে দিলে, এনেকৈ যেতিয়া বুৰবুৰণি আহিব তেতিয়া সৰু সৰুকৈ কাটি লোৱা ইয়াত বিলাহী দিছে, তাৰ পাছতে দিছে অলপ হালধি আৰু জলকীয়া কাটি দিছে। আপুনি জোখমতে দিব যিমান খাব বিচাৰে। তাৰ প্ৰধান বস্তুটো হৈছে এয়া শিদল শুকান মাছ মানে। তাৰ পাছতে দি দিলে এয়া জিলমিল শাক দিয়াৰ পাছত নিমখ দিছিলে, নিমখটোৰ কথা ক'ব পাহৰি গ'লোঁ। তাৰ পাছতে এয়া দিছে নহৰু, খুন্দি লোৱা নহৰু, আৰু দ্বিতীয়টো বস্তু হৈছে ইয়াত তিল। আপোনালোকে এনেদৰে কোনোবাই খাইছেনে? যদি খাইছে কমেণ্ট কৰি জনাব, আৰু এনেদৰে ঢাকি দিব। তাৰপিছত নিজৰ জোখমতে ৰাখি আপোনালোকে গৰম গৰম ভাত